আৰু গাইছ এই দুটা চিনি পোৱা নাই চাগে ন চ' অ'কে লাইটটো জ্বলাই দিওঁ মই তো বলক অ'কে মানে এই দুটা দেখিছে বহুত দিনৰ পৰা চাইছোঁ সিহঁতক মই একদম এই দুটা মানে এই দুটা মাল দুটা দেখিছে এই দুটা মানে একদম বহুত দিনৰ পৰা চাইছোঁ সিহঁতক চ' পিটো গৰম লাগি গ'ল চ' এই দুটা আছিলে মানে অ'কে তো এই দুটা দেখিছে ওলাই দিওঁ এই দুটা তো কথাটো মানে কি এই দুটা দেখিছে এতিয়া ভালকৈ চাই লওক এই দুটা মানে মাল দুটা তো বেচিকেলি এই দুটা মানে এই দুটা হ'ল বেচিকেলি আপোনাৰ ফুল হয় ফুল বুলি কয় ফুল ফল ইংৰাজীত কি কয় আই ডণ্ট ন' বাট এই দুটা হ'ল ফল আপোনাৰ ঠিক আছে আৰু ফল দুটা মানে কি ইয়াৰ অৱস্থা এনেকুৱা কিয় মানে চাওকচোন চ' গোটেই শুকাই গৈছে মানে একদম শুকান অৱস্থা নাই মানে কি কয় এইটো এই হাৰ্ডি যেন হৈ গৈছে একে নাই আৰু অৱস্থা মানে দেখিছে না ইয়াতে লিঙুৰ আছে লিঙুৰ চিঙুৰ এইটো যে লিঙুৰ চিঙুৰ একো নাই একদম অৱস্থা বেয়া মানে কেঁচাত থাকিলেতো বেলেগ দেখি এতিয়া শুকান হৈছে তথাপি ইয়াৰ অৱস্থা মানে একেবাৰে নাই তো একচুৱেলি এনেকৈ থৈছে কিয় আৰু ইয়াতে দিছে ভালকৈ চাওক আপুনি এই দুটা বান্ধি থৈ দিছে নে বান্ধি নেকি ইয়াতে এইটো গজালত এনেকৈ ওলোমাই থৈ দিছিলে বহুত দিন হ'ল চাগে ইয়াৰ মোটামুটি আপোনাৰ 4-5 মাহমান হ'ল চাগে এনেকৈ থৈ দিয়া মানে 4-5 মাহ এতিয়া এনেকৈ থৈ দিছে তো কাৰণটো কি এনেকৈ কিয় থৈছে তো মই বহুত দিনৰ পৰা একচুৱেলি একদম লক্ষ্য কৰি আছিলোঁ মানে ন'টিছ কৰি আছোঁ ইহঁতক এনেকৈ থৈ দিছে মানে ডেইলি চকুত পৰে এইটো কি হয় চ' বহুতে এই ৰিজনটো গম পাব চাগে এনেকৈ থোৱাৰ এতিয়া থাকক বাৰু তাৰমানে কথাটো হ'ল মানে ইয়াক যে এনেকৈ থৈছে মানে এইটো এনেকৈ থোৱাৰ ৰিজনটো বহুতে গম পাই চাগে মই ক'ব গৈছোঁ যে ইয়াক থৈছে মানে একচুৱেলি ইয়াত মানে কি এই মালটো ইটো শুকাই গ'ল এতিয়া বৰ্তমান পূৰা শুকাইছে আৰু কমপ্লিট দেখিছে আৰু মানে খৰ হৈছেতো তো শুকাই গৈছে ইয়াতে মানে কিছুমান গুটি আছে গট আছে আৰু এই গটবিলাক মানে ইউজ কৰে ৰুবৰ কাৰণে ইয়াৰ গটবিলাক ওলাব এতিয়া ওলাই নেখেন তাৰপিছত মানে এনেকৈ মানে গজাব আৰু গজাই মাটি দেখি বা গোবৰ চোবৰ দি বা ধুনীয়াকৈ ইয়াত পোৱালি জগাব মানে মেইন কথাটো হ'ল মানে পোৱালি জগাব এই গটবোৰ ইউজ কৰি তো সেইটো কাৰণে এনেকৈ থৈছে আৰু এটা ৰিজন আছে আৰু এটা মানে অন্য এটা ইয়াৰ আৰু বেলেগ এটা কাৰণো আছে মানে সেইটো কৈ দিওঁ মই তো বেলেগ কাৰণটো হ'ল আপোনাৰ এই যে কি কয় এইটো ইয়াৰ মানে এই যে বাকলিটো ইয়াৰ যে বাকলিটো আছে ইয়াৰ মানে এই বাকলিখিনি এইটো বাকলি ইয়াৰ এইখিনি যে বাকলি আছে ইয়াৰ ওপৰৰ বাকলিখিনি তো এই বাকলিখিনি মানে এইখিনি বাকলিখিনি মানে কি খুলিব তাৰপিছত খোলাৰ পিছত ইয়াতে এটা ধুনীয়াকৈ মানে ইয়াৰ বাকলিটো খোলাৰ পিছত এটা মানে এটা লেয়াৰ আহিব এটা তৰপ আহিব মানে সেই তৰপটোত আপোনাৰ কি আছে জাবৰ মানে হেৰি যে মুচৰি টাইপৰ যেনেকুৱা আৰু এনেকুৱা জালি টাইপৰ এটা হেৰি বস্তু আছে এইটো বহুতে জানে আৰু যিবিলাকে নেকি এই প্ৰচেছটো কৰিছে এইটো মানে কি এইটো খুলি গ'লে বহুতে ইউজ কৰে আমাৰ গাঁৱৰ মানুহবিলাকে প্ৰায় জানে আৰু মেক্সিমামে তো এইটো খোলাৰ পিছত সিহঁতক মানে ইউজ কৰে কিছুমানে এই কি কৰে গা ধোৱাত মানে যে গা ধুবৰ কাৰণে জাবৰ এনেকৈ ধুনীয়াকৈ গা ধুই চাবোন লগাব তাৰপিছত এইটো চাবোন এনেকৈ লৈ তাৰমানে গাঁৱত ইউজ কৰে গাঁৱত ধুব মুখ চুখ ধুব তাৰপিছত আৰু কি ধুব ভৰি চুৰি ধুই এইবিলাক আৰু মানে চ' সেইটো এটা প্ৰচেছ সেইটো এটা কৰে মানে সেইটো তেনেকৈ এটা কাম কৰে তাৰপিছত এইটো এটা হ'ল ইয়াৰটো দুটা ৰিজন ক'লোঁ এটা মানে ৰিজন আছিলে আপোনাৰ গুটিটো মানে ৰুই দিয়ে ইয়াত পোৱালি জোগাৰ কাৰণে তাৰপিছত এইটো আৰু বহুতেই ইউজ কৰে আৰু এটা ৰিজন আছে এইটো মানে দুইজনে ছেকেণ্ডটোতো হ'ল আপোনাৰ এইটো গা ধুৱে মানে কিছুমানে গা ধুৱে মুখ ধুৱে ভৰি ধুৱে এইটো যি ধুৱে আৰু কিছুমানে বাচন আৰু এটা আছে মানে কিছুমানে বাচন ধুৱে মানে একজেক্টলি এইটো একদম বাচন ধোৱাৰ কাৰণে খুব ভাল আৰু এইটো নাজানো আমাৰ ঘৰত কি কাৰণে থৈছে এইটো মই নাজানো এতিয়া বৰ্তমান চ' এইবোৰ কাৰণতে এনেকৈ থয় চাগে বহুতে আৰু এতিয়া গাঁৱৰ মানুহবোৰ প্ৰায় গম পায় কিন্তু যিবিলাক নেকি চহৰত থাকে সিহঁতে গম নাপাব পাৰে বহুতে চ' এইটো হৈছিলে মালটো সেইটো
ফুল ফুল আৰু চহৰতো এইবিলাকনো ক'ত পোৱা যায় ভাই, দেখিয়ে নাপায়। দেখি পালেও এইবিলাক মানে এইটো যিটো নেকি টেকনিক গাঁৱৰ মানুহবিলাকে ইউজ কৰে। চ' সিহঁতে মোৰ মতে আৰু প্ৰায় মেক্সিমাম মানুহে নাজানে। চ' কাপোৰ ধোৱা কাপোৰ নুধুৱে বাৰু, এইটো বাচন চাচন ধুৱে প্লাছ গা চা ধুৱে, তাৰপিছত আপোনাৰ ইয়াৰ গুটিটোতো গুটিয়ে আৰু ইয়াক লগাবৰ কাৰণে এইটো এক্সট্ৰা। মই খুলি দিলোঁ হয়, এতিয়া গুটিখিনি দেখালোঁ হয়। যদি চাই মই গুটিখিনি দেখাই দিওঁ। ইয়াৰ গডটো কিন্তু ক'লা একদম ব্লেক একদম ক'লা টাইপৰ। এতিয়া ফুটাই দিলোঁ হয় ইয়াত। ফুটাই দিলে মানে এতিয়া গালি দিব নেকি, মই সেইকাৰণে ফুটোৱা নাই বাৰু। মানে কি কাৰণে বা ৰাখি থৈছে ৰিজনটো মই এতিয়াও নাজানো। এতিয়া অকল মই খুলি দিম কিন্তু গালি দিব ঘৰত। এইটো ফাটি গ'ল তথাপি চা মানে পূৰণ হৈ গৈছে, এই ফাটি গ'ল এইটো দেখিছে। এইটো মানে ফাটি গ'ল আৰু এইটো ফাটি যোৱাৰ পিছৰ কথাটো মানে হ'ল এই খুলি গ'ল। যি খুলি আৰু দেখাই দিছোঁ একেবাৰে খুলি গৈছে, এনে একদম নৰ্মেল হৈ যায়। চাওক খুলি গ'ল দেখিছে। এইটো হ'ল জাবৰ, মানে এইটো জাবৰ ওলাই গ'ল। চ' এইটো হ'ল মানে একদম এইটো জাবৰটো হ'ল আৰু গডটো ওলাব চাগে, গড ওলাই নেকি চাওক। নাই গড ওলাব, গডটো ওলাই দেখাইছোঁ মই, ঠিক আছে। চ' এইটো মানে মালটো মই খুলিলোঁ হয়তো জাষ্ট এইটো জাবৰ দেখি আছে ন অকণমান। এইটো যে জাবৰ এইটো য়েছ, এইটো হ'ল জাবৰ। এইখিনি জাবৰ, এইটো মানে বাকলিটো খোলা গ'ল। এইবিলাক বাকলি, এইবিলাক হ'ল বাকলি। তাৰপিছত এইটো মানে আপোনাৰ এইখিনি খোলা যায়, এনেকৈ খোলা যায় দেখিছে। এনেকৈ দিছোঁ খোলা গৈছে, এই টাইপত খোলা যায় মানে ধুনীয়া আৰু। এতিয়া গালিয়ে খাম চাগে, ছিঙিয়ে গ'ল না। এতিয়া কি কৰিবি আৰু, উপায় নাই। ছিঙিল আৰু এইটো ভালকৈ থাকক, এইটো নকলোঁ বাৰু। এতিয়া গালি খালি খাম আৰু ভাই, তো খোলাই গ'ল না। ভিডিঅ' বনাওঁতে খুলি গ'ল বাপেকে, কি কৰিবি আৰু। যি খুলিলে এতিয়া আৰু গডটো দেখাই দিছোঁ মই। গডটো ওলাইছে, মই টিপিছোঁ বাৰু। খুলজা চিম খুলজা এইটো নহয়, খুলজা বাপেকে নোলাই দেখোঁ। মুখটো বহুত টাইট হৈ আছে ইয়াৰ, মেইন কথা এইটো। ওলাই গ'ল দেখিছে। এইখিনি হ'ল গড ইয়াৰ। এইটো মই কৈছিলোঁ না গাইছ, গড, এইবিলাক গড। আৰু এইবিলাক তাৰমানে ইয়াৰ গডটো একদম ক'লা, ব্লেক পুৰা ক'লা টাইপৰ। এইবিলাক মানে গজালে এইটো ৰুই দিব পাৰিব ইয়াক। এইটো দেখিছে একদম ক'লা গডটো, ক'লা গড একদম। চ' এইখিনিয়ে তাৰমানে এইটো। আৰু এই যে জাবৰটো দেখিছে, এই জাবৰটো মানে এইটো কৰিব আপোনাৰ এইটো বাচন ধুৱে। মই ক'লোঁ অলৰেডি, এইটো বাচন ধুব মানে এইটো ধুই ল'ব লাগিব বাৰু। এইখিনি কমপ্লিট একদম খুলি ল'ব লাগিব এইবিলাক এনেকৈ। মই এইটো জাষ্ট ভিডিঅ'টো দেখুওৱাৰ কাৰণে এইটো মই কৰিলোঁ। ইয়াক ভালকৈ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। মানে ইয়াক কি কৰিব, এইবিলাক বাকলিবিলাক পূৰা কমপ্লিট ভালকৈ খুলিব ইয়াক ফাৰ্ষ্ট টাইম। এইটো বাৰু মই আজি গালি খাম পাই, একো গেৰাণ্টি নাই পাই। এইখিনি কমপ্লিট মানে এনেকৈ এইটো গুচাব লাগিব। তো গুচাই এইটো ভালকৈ ধুব। ইয়াক ধোৱাৰ পিছত এইটো মানে এটা ধুনীয়া এটা জালি হ'ব, জালি। এই দেখিছে এটা জালি এইবিলাক দেখিছে। তো এইটো হ'ল জালি, এইবিলাক জালি। তো এই জালিটো মানে এই জালিটো আপোনাৰ বাচন ধুব, গা ধুব, তাৰপিছত আৰু বাচন গাওঁ আৰু বহুত মানুহে বেলেগ কামত ইউজ কৰিব পাৰে, কিন্তু আই ডণ্ট ন', বৰ্তমান নাজানো মই। চ' মই বৰ্তমান এইখিনিয়ে জানো মানুহে ইউজ কৰে ইয়াক। আমাৰ গাঁৱৰ মানুহে মেইনলি গা ধুৱে, বাচন ধুৱে। তো আৰু পূৰা খুলি গ'ল কমপ্লিট দেখিছে। মুখ তিনিটা তৰফৰ মুখ আছে ইয়াত, এটা দুটা তিনিটা। আৰু ক'ত ওলাইছে ধমাকটো। এইখিনি যি ওলাল ভাই। এতিয়া গজাম, ইয়াত গজাব লাগিব। গোটাই ওলাই গ'ল, যাওঁ বাপেকে ভাই। গোটেই ৰুম লেতেৰা হৈ গ'ল। এইখিনি আছিলে গড, ঠিক আছে, ক'লা।
চ' এইটো মানে মালটো মই খুলিলোঁ হয়তো জাষ্ট চ' ইয়াৰ বাহিৰত যদি ইয়াক মানে এইটোক যদি আৰু ইয়াৰ বাহিৰেও মানে আৰু যদি বেলেগ কামত ইউজ কৰে যদি কোনোবাই জানে চ' অভিয়াছলি কমেণ্ট মি তো ময়ো গম নাপাওঁ সেইকাৰণে সুধিছোঁ আৰু মই যিখিনি জানিলোঁ সেইখিনিয়ে মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ মানে গা ধোৱা বাচন ধুই আমাৰ গাঁৱৰ মানুহে মেক্সিমামে আৰু মানে গা ধুই বাচন ধুই এইখিনিয়ে জানো মই আৰু যদি ইয়াক আৰু বেলেগ কিবা কামত ইউজ কৰে মানে ইয়াক যদি কোনোবাই জানে চ' অভিয়াছলি কমেণ্ট মি গাইজ ঠিক আছে চ' মিলতে হে ফিৰ নেক্সট ভিডিঅ' পাৰ টিল দেন বাই গাইজ এণ্ড চি ইউ চুন ঠিক আছে গাইজ এতিয়া যেনেকৈ হৈছিল তেনেকৈ থৈ দিম মানে এতিয়াতো গমটো পাব এইটো খুলিলোঁ না উপায়টো নাই আৰু খুলিলোৱে যিহেতু চ' গম পাবই উপায় নাই তথাপি যেনেকৈ আছিল তেনেকৈ থৈ দিওঁ এই উল্টা পুল্টা হৈ গ'ল একো নাই গমটো পামেই ধৰা খাবই ধৰাটো খামেই চুৰ কৰিছোঁ যিহেতু ধৰাটো খাবই লাগিব এনেকৈ আছিল না অলপ বেয়া দেখিলে এইটো ভাল হৈছে এইটো আকৌ অকণমান বেয়া হৈ থাকিলে বেয়া মানে ইউজ বাদ দিয়া আৰু গাইজ যিহেতু এইটো খুলিলোৱে আৰু মই যিখিনি জানিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে যদি আৰু ইয়াৰ বেলেগ কিবা বেলেগ কামত যদি ইয়াক ইউজ কৰে মানে ইয়াক যদি বেলেগ কামত ইউজ কৰে চ' অভিয়াছলি উপায় নাই গোটেই খুলি গ'ল থাকক চ' ইয়াৰ বাহিৰত যদি ইয়াক মানে এইটোক যদি আৰু ইয়াৰ বাহিৰেও মানে আৰু যদি বেলেগ কামত ইউজ কৰে যদি কোনোবাই জানে চ' অভিয়াছলি কমেণ্ট মি তো ময়ো গম নাপাওঁ সেইকাৰণে সুধিছোঁ আৰু মই যিখিনি জানিলোঁ সেইখিনিয়ে মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ মানে গা ধোৱা বাচন ধুই আমাৰ গাঁৱৰ মানুহে মেক্সিমামে আৰু মানে গা ধুই বাচন ধুই এইখিনিয়ে জানো মই আৰু যদি ইয়াক আৰু বেলেগ কিবা কামত ইউজ কৰে মানে ইয়াক যদি কোনোবাই জানে চ' অভিয়াছলি কমেণ্ট মি গাইজ ঠিক আছে চ' মিলতে হে ফিৰ নেক্সট ভিডিঅ' পাৰ টিল দেন বাই গাইজ এণ্ড চি ইউ চুন